হাই নমস্কাৰ ৱেলকাম মাই ইউটিউব চেনেল খালিবৰ ব্লগছ তো আপোনালোকে চাইছে কুঁহিয়াৰ খেতি তো আগত এটা ভিডিঅ' দিছিলোঁ আপোনালোকক তো চাইছেই এতিয়া মানে আমি বেলেগ খেতিটো কেইটামান লগাই থৈছিলোঁ এয়া চাওক কি চেহেৰা পাতি কুঁহিয়াৰৰ বহুত ভাল এটা পাৰ পিছত আমি 20 টকা বেচি আছোঁ বিঘা প্ৰতি 3 লাখ টকা বেচিব পাৰিব আপোনালোকে এয়া চাওক কল খেতি আমাৰ কল খেতি মানে কি বহুত ধুনীয়া হৈছে মানে কিমান শকত হৈছে চাওক কুঁহিয়াৰকেইটা বহুত দীঘল হৈছে কি বুলি কোৱা নিচিনা এটা কলৰ চাওক পুলি বহুত হৈ আছে ইয়াত যদি পুলি বেছি থাকে কলবিলাক ভাল নহ'ব ইয়াৰ পৰা উঠাই দিম মানে কেইটামান চাইছেই সেইটো হৈছে আপোনাৰ অমৃতসাগৰ কল আৰু এই চাগে যিকেইটা আছে আপোনালোকে চাইছে অমৃতসাগৰ কল এইকেইটা তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু মজা পাব বন্ধুসকল আপোনালোকে লগাব পাৰে তামোল গছৰ মাজে মাজে মই গোটেই বাগান এইটো হৈছে মালভোগ কল তামোল গছৰ মাজে মাজে লগাই দিছোঁ আপোনালোকে চাইছেই এইকেইটা মালভোগ কল হয় এইপিনে আগত যিমান চাব পাৰে চবকেইটা মালভোগ কল হয় মালভোগ কল এতিয়া মানে লাহে লাহে থোক ওলাইছে সেয়া চাওক এইকেইটা চব মালভোগ কল হয় গোটেইটো মালভোগ খেতি মানে চাৰিওপিনে লগাই থৈছোঁ মালভোগ কল অমৃতসাগৰ কল কুঁহিয়াৰ আৰু তামোল গছ 2-250 মানে আছে সেয়া চাওক এইটো ফাৰ্ষ্ট হৈছে মানে বাগানত বহুতকেইটা হৈ আছে থোক তো মই মানে বেছিও আছোঁ আপোনালোকে চাই আছে এইকেইটা আৰু 10-15 দিন পিছত কাটিব পাৰিম এইকেইটা থোক বহুত লাভ আছে খেতি কিনাৰে এইবিলাকতো আৰু খেতি কিনাৰতো বেলেগ কিবা নহয় তামোল গছ আৰু কলগছ লগাই থৈছোঁ আৰু বেঙেনা খেতি আছে এইপিনে চব মানে বাম খেতি হয় মানে 12 মাহ খেতি হৈ থাকে আপোনালোকে চাইছে আৰু পটলৰ চাংটো দেখাম ৰ'ব সেই চাওক এইবিলাক হৈছে মালভোগ কল এইকেইটামানৰ মানে বৰষুণ হৈছিলে আমাৰ তাত পানী লাগি গৈছে আজি সেয়া চাওক কেনেকুৱাকৈ লগাইছোঁ বেছিকৈ ঘন হৈ গৈছে মই জনা নাছিলোঁ ঘন লগালে মানে থোকবিলাক ভাল নহয় আপোনালোকে জানেই চাৰিওপিনে মানে কল আৰু কল খালে গাটো হাতীৰ সমান বল হয় আপোনালোকে জানেই সেইকাৰণে মানে লগালোঁ মই মানে নিজে এইবিলাক পুলি মানে আনি পেলাই লগাইছোঁ সেয়া চাওক তামোল গছ খেতিৰ কিনাৰে তামোল গছ সেয়া চাওক এইটো পটলৰ চাং হয় গোটেইটো পটলৰ চাং ওপৰৰ পৰা দেখাই দিছোঁ তো পানীৰ কাৰণে বহুত মানে নষ্ট হৈ গৈছিলে সাৰ সুৰ দিলোঁ এতিয়া মানে চেহেৰা আহি গৈছে টেনশ্যন নাই চাৰিওপিনে চাওক এইটো খেতিৰ পৰিৱেশটো চাৰিওপিনে তামোল গছ লগাই থৈছোঁ মই এয়া চাওক আৰু এতিয়া মই তামোল দেখাম আপোনালোকক এইকেইটা গছত কিমান পৰিমাণে তামোল আহিছে চাওক আপোনালোকে মানে যদি ঘৰত এনেই মাটি পৰি আছে বাৰীত তো আপোনালোকে তামোল গছ কিনাৰে লগাই খেতি কৰিব পাৰে বহুত লাভ আছে বেলেগ টেনশ্যন নকৰি আপোনালোকে তো বন্ধুসকল আপোনালোকে চাই থাকক এয়া চাওক তামোল গছ কেনেকুৱা তামোল হৈছে কি পৰিমাণে তামোল লাগিছে তো বন্ধুসকল আপোনালোকে যদি আপোনাৰ ঘৰত আৰু বেছিকৈ মাটি আছে আপোনালোকে চাৰিওপিনে তামোল গছ লগাই আপোনালোকৰ বাম মাটি থাকিলে আপোনালোকে লগাব পাৰে বহুত উপাৰ্জন কৰিব পাৰিব বছৰি আপুনি 2-3 লাখ টকা ইয়াৰ পৰা খেতিৰ পৰা উপাৰ্জন কৰিব পাৰিব যিমান পৰিমাণে তামোল লাগি আছে এতিয়া ধৰক যদি আপোনালোকে 40 টকা 35 টকাকৈ বেচিব পাৰে কেজি প্ৰতি তো আপোনালোকে 4,000-5,000কৈ কুইণ্টেলত যদি বেচে আপোনালোকৰ বহুত টকা উপাৰ্জন হ'ব ইয়াৰ পৰা তো আপুনি যদি আৰু এটা কাম কৰে যদি আপুনি পকাই দিয়া তামোলবিলাক যদি আপুনি মজাই দিয়ে তো মজা তামোলবিলাক যদি আপোনালোকে পোণ হিচাপত বেচে তো বেছি লাভ হ'ব সেইটো আপোনাৰ আন ছিজনত বেচিব পাৰিব তো বন্ধুসকল আৰু এটা কৰিব পাৰিব যিটো পকা তামোল থাকে মাজত ফালা কৰি আপুনি শুকাই এইবিলাক যেতিয়া আপোনালোকে মজবুত কৰি ঘৰত পেকিং দি ৰাখি থৈ দিয়ে আন ছিজনত এতিয়া বৰ্তমান ছিজনত আপোনালোকে মন কৰিব তামোল এতিয়া শুকান তামোল 600 টকা কেজি বিক্ৰী হৈ আছে তো বন্ধুসকল আপোনালোকে টেনশ্যন নকৰিব আপোনালোকৰ যদি ঘৰত মাটি আছে তো আপোনালোকে চাৰিওপিনে তামোল গছ লগাই কিনাৰে আপোনালোকে মালভোগ কল অমৃতসাগৰ কল এইবিলাক লগাব পাৰে আৰু বন্ধুসকল এটা কথা মন কৰিব এয়া চাওক মই যে পটলৰ চাং দি থৈছোঁ চাওক মাজত এইটো আপোনালোকে 3 বিঘা এৰিয়া হয় আমাৰ এইটো
ইয়াত পটল লগাইছোঁ, বেঙেনা লগাইছোঁ, এতিয়া খীৰা লগাইছোঁ। ইয়াত মানে খেতি কৰি আছোঁ আৰু চাৰিওপিনে মানে কলগছ, তামোল গছ মানে বিভিন্ন ধৰণৰ গছ লগাই থৈছোঁ। আপোনাক লগাব পাৰে বন্ধুসকল, আৰু এটা লগাব পাৰে, অমিতা গছ লগাব পাৰে হাইব্ৰিড জাতৰ। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত বেল আইকনটো দবাই দিব। থেংক ইউ। এতিয়া আজি মাছ মৰা এটা আজি নহয়, পিছৰ মানে পাৰ্টটোত দেখাই দিম মাছ মৰা।